হেল্ল' গুড মৰ্ণিং। আজি ৰাতিপুৱাই ওলাই আহিলোঁ এই ভণ্টিকেইজনীক অলপ প্ৰেক্টিছ যাওঁ বুলি। দেখিছে ন এইকেইজনী আগতে মই বহুতবাৰ দিছিলোঁ ইহঁতৰ প্ৰেক্টিছ আৰু বহুত পাৰিছিলে, আৰু এইকেইদিন অলপ প্ৰব্লেম হোৱাৰ কাৰণে আমি আহিব পৰা নাছিলোঁ। কিন্তু আকৌ আজিৰ পৰা ষ্টাৰ্ট ন? আজিৰ পৰা ষ্টাৰ্ট। পূৰা শকত হৈ গৈছে, দেখিছ নাই? বহুত শকত হৈ গ'ল এই প্ৰেক্টিছ নিদি। আৰু এইও বাৰু ঠিকে আছে, জোখুৱাই আছে। তথাপিও এতিয়া আমি আজিৰ পৰা ষ্টাৰ্ট কৰিম। সদায় ৰাতিপুৱা আমি কেইটা বজাত উঠিব লাগিব? 4টা বজাত উঠিব লাগিব। 4টা বজাত উঠি আমি পূৰা প্ৰেক্টিছ দিম, সিহঁতক দৌৰাম, ব্যায়াম সকলোখিনি কৰিম। আপোনালোকে এতিয়া চাই থাকক, এতিয়া দি আছোঁ নাই? ৰেডি? বঢ়িয়া। ফাৰ্ষ্ট এইটো কৰা। ৰ'বা, ৰখি থাকা। দেখিবলৈ পাইছে? উঠা উঠা। উঠা। আঁঠুটো কেলৈ কৰি দিছা? পাৰিবই লাগিব, নোৱাৰিলে নহ'ব। কোৱা। সেইয়া বঢ়িয়া, এইটো বঢ়িয়া। দেখিছা নাই? এতিয়া কষ্ট কৰিলা কাৰণে পাৰিলা নাই? এতিয়া লগ ফালা দুইজনী। লগ ফালি আছে এতিয়া। এয়া লগ ফালিলে। হাতখন ওপৰলৈ কৰা। এইবাৰ হাত নধৰি কৰাচোন। হাত ইয়াত ধৰিব লাগিব, মাটিত দিলে নহ'ব হাতখন। কৰা। সেয়া কৰিলে এজনীয়ে। কৰা। হাত তলত দিলে নহ'ব। কৰি থাকা। ফিট কৰ, গাটো ফিট কৰ। ওপৰলৈ দিয়া হাত। উঠা। লগে লগে এই ব্যায়ামটো কৰা। হ'ব। তাৰপিছত পাল্টিটো মাৰা, এজনী। এই পাল্টিটো মাৰা। বঢ়িয়া হৈছে। উঠা। আৰু এবাৰ মাৰা। আৰু পাল্টিটো মাৰা। বঢ়িয়া। সেয়া মাৰা। তুমি মাথাটো দি মাৰা। নোৱাৰিলে নহ'ব নহয়। মাৰা। কোৱা। উঠা। কষ্ট কৰা, উঠা। বঢ়িয়া। এইয়া চেষ্টা কৰিলে চব পাৰে ন? আৰু আহা। ইয়াত এনেকৈ কৰা, এতিয়া এনেকৈ কৰা। এতিয়া মাথাটো লগোৱা। ফিট কৰি লগোৱা। আৰু চাপৰ লগোৱা। তেনে ভৰিটো বেকা হৈছে অলপ। এনে ফিট কৰা। কৰা। দেখিছে নহয়? বঢ়িয়া। 1 2 3 ষ্টাৰ্ট গো। 1 2, সেইজনী নোৱাৰিলে। 3 4 5 6, অকণ চাবলৈ যাবা। 7 8 9 10। টিনা গ'ল। টিনা নোৱাৰিলে। এজনীয়ে নোৱাৰিলে দেই। নোৱাৰিলে। এইবাৰ উঠা বহা কৰিব লাগিব দেই। কৰা, বহা। ফিট পূৰা। উঠা। পূৰা ফিট।
বহা উঠা কৰি থাকা 3 4 5 6 7 8 9 10 হ'ব এতিয়া আমি এইটো কৰিম দেই দিয়া 1 ভৰি উঠাবা 2 3 4 5 6 7 8 9 10 বঢ়িয়া বঢ়িয়া 1 2 3 মাটি লগাবা 4 5 6 7 8 9 10 বঢ়িয়া এইবাৰ আমি বেলেগ এটা খেলিম ন গো দৌৰা গেহুৱাটো নেপেলাবি অকল সেইটো পেলোৱা সেই চা মৰিলে চা কেনেকৈ পেলাইছে বঢ়িয়া আছে এটা কৰি থাক কৰ আৰু কৈছে আকৌ কৰি থাক তাৰপিছতে এইটো কৰি মাৰি থাক মৰা এইটো মৰা তিনা ভৰি ওপৰলৈ উঠোৱাই নাই যে ভৰিটো মৰিব দিনা মাথা ওপৰলৈ গৈছে ভৰিয়ে চা সেয়া সেয়া উঠোৱা হৈছে মই কৰা হৈছে কৰা জলদি কৰা হৈছে হৈছে বঢ়িয়া আৰু বেলেগ এটা কৰিম ন মাৰা 1 2 3 বঢ়িয়া আছে তুমি যোৱা মাৰা ক'ব মাৰা 1 2 3 ভৰিটা অলপ ফিট কৰিব লাগিব দেই এতিয়া ইয়াত দৌৰিবলৈ ৰেডি এইবাৰ দৌৰিবলৈ ৰেডি ন সমানত হোৱা মৌৰিয়া মন আগলৈ 1 2 3 সেইটোতো ভিতৰৰ পৰা নগহিবি আৰু দেই মুখত নেমেলিবি 1 হৈছে দৈয়া ৰখি দিবি গৈ থাকা দুপাক হৈছে যোৱা লাহে দৌৰা একো নাই গৈ থাকা খালি হেৰি কৰি নিদিবা যোৱা দিনা দৌৰা নৰখিবা 3 যোৱা দৌৰা নৰখিবা তাই সকলো হ'লেও পাৰিছে যা দৌৰ কেলে নোৱাৰিবি পাৰিব লাগিব যা ইফালে বাটেদি ঘূৰ ঘূৰ নদী ৰখি দিবি আকৌ যা গেধি বুলি ক'ব যা চবেই মানুহ আহিছে গেধি বুলি ক'ব যা ঘূৰ আৰু এপাক আছে যা আৰু এপাক লাষ্ট পাক দৌৰ আৰু এপাক আছে আৰু এপাক দৌৰ আৰু এপাক আছে যা দৌৰ আৰু এপাক আছে যা ৰখিম বুলি ক'লে নহ'ব যা ঘূৰ যা দৌৰ এইবাৰ নৰখিবি আকৌ যা সেইটো আহিলে নাই ঘূৰ ইয়াত জপিয়াই থাক ৰখি দিবি আহি থাক জপিয়া ইয়াত জপিয়া যা জপিয়া আজিলৈ বাই দি দিয়া আজিলৈ ইমানতে কাইলৈ আকৌ লগ পাম ন আজি ইমানতে সামৰণি দিছোঁ টাইমটো হৈ গৈছে আৰু আকৌ অহা কাইলৈ লগ পাম ন আজিলৈ বাই দি দিয়া তোমালোকৰ ভিডিঅ'বোৰ চাই থাকিবলৈ কোৱা আমাৰ ভিডিঅ'বোৰ চাই পিনে লাইক কমেন্ট
অঁ বঢ়িয়া ন নামকেইটা কৈ দিয়া দুইজনীয়ে নমস্কাৰ মোৰ নাম শ্ৰীমতী নিশিতা বৰুৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী ময়ূৰী চেকনিধাৰা বঢ়িয়া নামকেইটা শুনিলেই আৰু খুব কষ্ট কৰিছে বহুত কষ্ট কৰিছে মানে ইহঁতে দেই এইকেইদিন কৰা নাছিলোঁ মানে সেইকাৰণে তাই ভাগৰ বাৰু ফিগাৰটো একেই থাকিলে নাচি নাচি কিন্তু এই ভাগৰ শকত হৈ থাকিলে মানে ছোৱালীজনী বহুত শকত হৈ থাকিলে মানে এতিয়া অলপ ক্ষীণাব লাগিব ন অলপ ক্ষীণাবলৈ মন যায় নাই অঁ অলপ ক্ষীণাবৰ কাৰণে পূৰা কষ্ট কৰিছে